ডাক্তৰ এজন আছিল, যোৱা মাৰ্চ মাহত তেওঁক ট্ৰেন্সফাৰ কৰি লৈ গ'ল। ছিনিয়ৰ ডাক্তৰ আছিল, তাৰপিছত বেলেগ ডাক্তৰ দিয়া নাই। VF এজন আছে, চকীদাৰ এজন আছে। তেওঁ আমাৰ এৰিয়াটো বিৰাট এৰিয়া, প্ৰায় 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ এৰিয়া। তেওঁ অনবৰত ফিল্ডত ঘূৰি থাকে। তাৰপিছত অফিচিয়েলি যিটো যোগাযোগ, মেডিচিন আদি অৰ্ডাৰ দিয়া, কিবা কৰা, ডাক্তৰ নোহোৱাৰ কাৰণে ৰেচপণ্ড নকৰে অফিচেও। সাংঘাতিক অসুবিধা হৈছে। আচলতে ডিপাৰ্টমেণ্টে এজন ডাক্তৰক লোৱাৰ পিছত অন্য এজন ডাক্তৰ অট'মেটিকলি দিব লাগে, কিন্তু দিব বুলি ভাবি থাকোঁতে আজি 6 মাহ হ'ল, খা খবৰ নাই। VFৰ লগত মই যোগাযোগ কৰিছিলোঁ, বোলে ডাক্তৰ নাহে নেকি? ডাক্তৰ ভাগতে নাই দেখোন, ঠিক তেনেহেন কথা কয়। গতিকে ডাক্তৰ ভাগত নাই বুলি বৃহৎ অঞ্চল, ইয়াত মানে গৰু, ছাগল, গাহৰি ইত্যাদি বহুত পশুধন আছে। আজিকালি বেমাৰ হৈ থাকে, গতিকে ডাক্তৰ নাথাকিলে সাংঘাতিক অসুবিধা হৈছে। গতিকে চৰকাৰক বিশেষকৈ অনুৰোধ কৰোঁ যে অনতিপলমে, যিহেতু পূৰ্ণাংগ ৰাজ্যিক পশু চিকিৎসালয় হয় সোৱণঘাটা, এৰিয়াটো বিৰাট এৰিয়া। দক্ষিণে একেবাৰে জোপা, পূবে জাৰবস্তি, পশ্চিমে নিকাচি, ভূটানখুটি, আমবাৰী ইত্যাদি গাঁৱৰ এখনে মাত্ৰ হস্পিটেল। তাতে যদি ডাক্তৰ নাথাকে 5-6 মাহ, আমাৰ বিৰাট সমস্যা হৈছে। লগা সময়ত ঔষধ পাতি নাপাওঁ, ডাক্তৰ নাপাওঁ, কিবা মেডিচিন লিখি দিব লাগে, এতিয়া ডাক্তৰ নহ'লেতো বেলেগে লিখি নিদিয়ে। গতিকে পশুধন আমাৰ যথেষ্ট বেমাৰ আজাৰ হৈ থাকে। গতিকে অনতিপলমে চৰকাৰে সোৱণঘাটাৰ ৰাজ্যিক পশু চিকিৎসালয়ত এজন ডাক্তৰ দিয়াৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা টানি অনুৰোধ। নামটো হৈছে আমাৰ ইয়াত সোৱণঘাটা ষ্টেট ভেটেনাৰী ডিছপেঞ্চাৰী। আৰু এতিয়া আমি ষ্টাফ বৰ্তমান ক'বলৈ গ'লে 2জনে আছোঁ, ফৰগ্ৰেড আৰু মই ফিল্ড এছিষ্টেণ্ট। আৰু আমাৰ আছে ডক্তৰ এজন ইনচাৰ্জ হিচাপত অফিচিয়েলি। চ' এই মানে ৰিপৰ্টবিলাক ছাৰৰ তাতে চমজাই দিওঁ। চ' আৰু কথাটো হৈছে কি, বৰ্তমানত আমি 2জন যিহেতু ভেকচিন প্ৰগ্ৰামত গ'লে বা ফিল্ডৰ ডিউটিত গ'লে, এতিয়া অফিচত থাকিবৰ কাৰণে মানুহ এনেকুৱা নাই। চ' সেইটোৱে অসুবিধাটো, বেলেগ ইমান অসুবিধা নাই। কিন্তু পাব্লিকে কেতিয়াবা আহিলে, আমি ভেকচিনত গ'লে বা ফিল্ডত গ'লে ঔষধটো সেনেকুৱা নাপায়। এইটোৰ কাৰণে ষ্টাফটো কম হৈ আছে। চ' পাৰিলে ষ্টাফটো থাকিলে ভাল আৰু মানে এইকেইদিন ভেকচিনৰ প্ৰগ্ৰামো চলি আছেতো। চ' এইটোৰ কাৰণে মানুহবিলাকে কেতিয়াবা হয়তো ঘূৰি যাব লগা হয়। সেইটো কাৰণ ভেকচিন দি আছোঁ যিহেতু আমি। ডক্তৰ এতিয়া আমাৰ মানে কি হৈছে, ষ্টাফ ডক্তৰবিলাকো কম যিহেতু। আমাৰ এজন ছাৰ আছে, এই মানে মচলপুৰ ডিষ্ট্ৰিক্ট অফিচতো চাই, প্লাছ ইয়াৰে ৰিপৰ্টবিলাক ছাৰে লয় আৰু। তেখেতৰ ট্ৰেন্সফাৰ হৈছে, প্ৰমোশ্যন হৈছে। যিহেতু কোকৰাঝাৰত প্ৰমোশ্যন পালে, মাৰ্চ মাহতে প্ৰমোশ্যন পাই গৈছে ছাৰে।